হেল্ল' ফ্ৰেণ্ড, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনাক এটা ভিডিঅ' দেখাবলৈ লৈছোঁ। আপুনি নিশ্চয় এটা বস্তু দেখি আছে, চিনি পাইছে। চাওকচোন, এইটো হৈছে কাজি নেমু। কাজি নেমুৰ ঔষধি গুণ। আপুনি কাজি নেমুৰ ঔষধি গুণ বিভিন্ন ঔষধত ইয়াক ব্যৱহাৰ কৰি আহিছে, কিন্তু আজি মই যিটো কথা আপোনাক ক'বলৈ গৈছোঁ সেইটো হয়তো আপুনি কেতিয়াও কল্পনাই কৰা নাই বা ভবা নাই। ফ্ৰেণ্ড, যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে, এটা লাইক কৰক, আৰু যদি লাইক কৰিছে তেতিয়াহ'লে ধন্যবাদ। আপোনাৰ ঘৰত এটা নেমু টেঙা আপুনি এডাল ৰঙা সূতাৰে মাজে মাজে চিলাই কৰি আপোনাৰ ড্ৰয়িং ৰুমৰ চৌকাঠত আঁৰি দিয়ক। আপুনি মাজত আঁৰিলে হয়তো দেখিবলৈ বেয়া হ'ব, আপুনি ছাইডত আঁৰি দিয়ক। আৰু আপুনি এবছৰত এই টেঙাটো খুলি নানিব, তাতেই ৰাখক। যদি আপোনাৰ ঘৰত কোনো সংক্ৰমণ ৰোগ বা সংক্ৰমণ ৰোগী আহে, তেতিয়াহ'লে এই নেমু টেঙাটোৰ প্ৰভাৱতেই আপুনি সংক্ৰমণ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিব। নিশ্চয় আপুনি যদি ভালকৈ মনত কৰিছে, কিছু কিছু ঠাইত কিছু মানুহৰ ঘৰত নিশ্চয় এই নেমু টেঙাটো এনেকৈ আঁৰি থোৱা দেখিছে। আপুনি যদি মোৰ কথাটোত বিশ্বাস কৰিব পৰা নাই, তেতিয়াহ'লে যিসকলে এইটো কাম কৰিছে আপুনি তেওঁলোকক সুধি চাব, নিশ্চয় সদ উত্তৰ পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ।